আপুনি কৈছে আজি বতৰটো ভাল কৰি আছে হয় নেকি So good morning guys, good morning. এতিয়া বাজিল আপোনাৰ কেইটা বাজিল 4টা বাজিব 3 মিনিট 4টা মানে 4টা বাজিল আৰু এতিয়া মানে বহুত আন্ধাৰ হয় আমি মানে ইয়াতে লাইট এটা আছে লাইটৰ পোহৰত আছো আৰু Hi guys, welcome back to our new vlog. So guys আজি জাৰ্নিটো হ'ব এপ্ৰক্স আপোনাৰ 450 কিলোমিটাৰ মান হ'ব আপ এণ্ড ডাউন মানে সো চাই থাকিব ক'ত যাই আছো চাই থাকিব গোটেই জাৰ্নিটো আপোনাক দেখাই আছো গোটেই ৰাস্তাত যাই আছো এতিয়া শেষলৈ চাব শেষলৈ এতিয়া মানে গোটেই আন্ধাৰ ন এতিয়া মানে এই লাইটৰ এটা পোহৰত মানে আপোনাৰ ভিডিঅ'টো কৰি আছো সব ইফালে আন্ধাৰ গোটেই সো আহক ভিডিঅ'টো লাষ্টলৈ চাব বলক লাহে লাহে এতিয়া আৰু পোহৰ হ'ব ধৰিছে সো গাইস আমি আহি পালো এতিয়া বকৰ ওচৰতে অলপ বক পাৰ কৰি মানে আমাৰ যোনটো লোকেশ্যন আছিল ন সেইটো লোকেশ্যনৰ পৰা 100 কিলোমিটাৰ পাৰ কৰি আহিলোঁ অলপ ৰখি দিলোঁ অলপ ইয়াতে মানে লোকেশ্যনটো ধুনীয়া হয় লোকেশ্যনটো চাব আপোনালোকে লোকেশ্যনটো বহুত ধুনীয়া সো আমি অলপ ইয়াতে ৰখি দিলোঁ ইয়াতে ফটোশ্বুট হৈ আছে ফটোশ্বুট হৈ আছে আৰু ইয়াতে আছে ৰবি হাই কৈ দে হাই হাই ইয়াতে সব আছে ফটো উঠি আছে আপোনালোকে দেখা পাইছে জংগলৰ ভিতৰত সোমাই ফটো নাই জংগলৰ ভিতৰত কিমান দূৰ জংগলৰ সো গাইস অলপ দূৰ আহি আমি এটা মন্দিৰ দেখা পালোঁ কালী মন্দিৰ আপোনাৰ চাব পাৰে কিমান ডাঙৰ মই ভালকৈ দেখাই আছোঁ আপোনাক তো এইখিনি জাগাখিনিৰ নাম কলাইগুৰি নে কি ক'ল জাগাখিনিৰ নাম সো কালী মন্দিৰটোৰ হাইট হ'ল 52 ফিট জানামতে মানে তাতে সুধিছোঁ আপোনালোকে আহিব পাৰে এইটো গোৱালপাৰাতে আছে চাহ খাই লওঁ আমি উঠিলোঁ চাহ খাবৰ কাৰণে সোমালোঁ তাৰপিছত আৰু ওলাই যাম আমি আৰু দূৰ যাব আছে দে তুমি চাহ নাখোৱা নেকি চাহ লাল চাহ খাবা নেকি আমি গাখীৰ চাহ খাওঁ ৰাতিপুৱা মৰ্ণিং ব্লেক টি খাব লাগে ব্লেক টি নে গ্ৰীণ টি ব্লেক টি গ্ৰীণ টি এয়া আমাৰ আগত নৰনাৰায়ণ সেতু এইখনৰ গুগলৰ মতে দীঘলটো হৈছে 2.28 কিলোমিটাৰ বাপৰে শৰাইঘাটতকৈও দীঘল আমাৰ তলত আছে ব্ৰহ্মপুত্ৰ यार मेरा तू ही सहारा पानी मेरा तो चिची লাগছে বলে এখন খতরনাক বৰষুণ বাপৰে সো ৰাস্তাত ইমান বৰষুণ মানে একদম মানে
গ্লাছ দেখা নোপোৱা হৈ গৈছে মানে একদম ৰাস্তা দেখা নোপোৱা হৈ গৈছে ইমান বৰষুণ মানে এতিয়া অলপ বৰষুণ কমিল মাজতে বাপৰে কি বৰষুণ আছিল বাপৰে মানে দেখা পোৱা নাছিলোঁ ৱেপাৰ মাৰিলেও মানে দেখা নাপায় মানে চ' এতিয়া অলপ কমিছে এতিয়া আৰু এইয়া আমাৰ আগত মহামায়া ধাম যোৱা ৰাস্তাত এইফালেৰে যায় মহামায়া ধাম গাড়ীৰ দোকানৰ ভিতৰত চিৰিয়েল দি আছে য'ত কম দাম দিবি তাতে লগাম গাড়ী কম দাম কম দাম ক'ত 10 টকাৰ বস্তু 5 টকা দিব লাগিব দাম য'ত কম তাতে যাম চ' গাইছ আমি ফাইনেলি আহি পালোঁ এতিয়া আমি দোকানত অলপ মন্দিৰৰ বস্তু কিনি লওঁ চব আছে এতিয়া কিনিম আৰু বস্তু অলপ বহুত দূৰ জাৰ্ণি কৰিলোঁ মানে মেক্সিমাম আপোনাৰ 250 কিলোমিটাৰ আমি কেইটাত আহিছিলোঁ 4টাতে আহিছিলোঁ চাগে 4টাত আহিছিলোঁ ন আমি 4টাত আহিছিলোঁ এতিয়া কেইটা বাজিল এতিয়া 10টা বাজে মিনিমাম 10টা বাজিল এতিয়া বাপৰে কিমান ঘণ্টা হ'ল পালোঁ আৰু 5-6 ঘণ্টামান হ'লে বৰষুণ বাপৰে ৰাস্তাত কি বৰষুণ মানে একদম মানে দেখা নাপায় মানে একদম গ্লাছত মানে একদম আন্ধাৰ ৰখি আহিব লগা হৈছে আমি ৰখি আহিছোঁ চ' এতিয়া অলপ মন্দিৰৰ বস্তু কিনি লওঁ অলপ এতিয়া মন্দিৰ আহিবলৈ এতিয়া ৰিলেক্স বেগত কিবা আছে নেকি অলপ পূজাৰ বস্তু লৈ লওঁ ইয়াতে আছে মিঠাই প্ৰসাদ ইয়াতে ফুলৰ মালা চ' এইটো যোগাৰ হোৱালৈকে আমি অলপ এইটো চাৰিওফালে দেখাই লওঁ টিকলি বাই ইফালে চোৱা কেনেকুৱা লাগি আছে ইমান দূৰ জাৰ্ণি কৰি ভাল লাগিছে 250 কিলোমিটাৰ নেকি মন্দিৰত আহিছোঁ ভাল লাগিছে চ' ভাল লাগিবই আমি এইটো মন্দিৰ দৰ্শন কৰি অহাৰ পিছত আৰু এটা মন্দিৰ আছে তাতে বুলি যাব লাগেই বোলে যাব লাগে কি মন্দিৰটোৰ নাম কি জানা নেকি কালিমাৰ মন্দিৰ আচ্ছা আগত এটা কালিমাৰ মন্দিৰ আছে আৰু ইয়াতে আছে আমাৰ মহামায়া মন্দিৰটো চ' চাওঁ কি হয় আগলৈকে যাওঁ বস্তুবোৰ দি দিলোঁ মানে অলপ কেমেৰা ধৰাত অলপ অসুবিধা হয় বস্তুবোৰ দি দিলোঁ এই বান্দৰ ইমান বান্দৰ ইয়াতে পুৰা দোকান আছে একদম পূজাৰ সামগ্ৰী পোৱাৰ দোকান উঠো পুৰা উঠি যাওঁ এইয়া বান্দৰবোৰ ৰখি আছে আহি আমি ফাইনেলি মহামায়া টেম্পল পালোঁ আৰু গেটখন আগত আছে আপোনালোকৰ আগত এই বান্দৰ ক'ত উঠি গৈছে একদম জয় দুৰ্গা মা
চ' ভিতৰত চাওঁ, ইয়াতে পূজা চলি আছে। কেমেৰা আনিব নিদিয়ে, এটা শ্বট লৈ আপোনালোক দেখাম বুলি ভাবিলোঁ। চ' এইটো মেইন মন্দিৰ, তাতে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয়। শুনামতে এই মন্দিৰটো 400 বছৰ পুৰণি হয়। চ' আমি ইয়াতে এতিয়া এই সূতাটো বান্ধিম, এইটো কিনি লৈ আহিছোঁ। এইটো সূতাটো বান্ধিম এতিয়া আমি এই গছডালত, আহঁত গছডালত বান্ধিম এতিয়া। চবে বান্ধি আছে এতিয়া, কাষত বান্ধি আছোঁ কাবাককৈ মাৰি ধৰিব দি। আৰু পূৰা একদম গছ একদম ৰঙা হৈ আছে একদম কাপোৰেৰে। চ' এতিয়া আমি চিৰি উঠি আছোঁ, চিৰি উঠি আৰু ওপৰত শিৱ মন্দিৰ আছে, হনুমানৰ এটা মূৰ্তি আছে ধুনীয়া। খালী পেট, ভোক লাগি আছে বহুত। চিৰিত উঠি আছোঁ, গোটেই সেন্দুৰ একদম হৈ গৈছে, আৰু লগতে মোবাইল চোবাইল গোটেই সেন্দুৰ হৈ গৈছে। লাঠি, বান্দৰৰ কাৰণে লাঠি, ছেফটি। এটা লাহত গছ একদম আন্ধাৰ কৰি দিছে, বহুত ডাঙৰ আন্ধাৰ। এই আহত গছ হয় নেকি বোলে, হয় নেকি মানে বাইদেউ গমেই নাপায়। বতৰটো ভাল কৰি আছে নে বেয়া কৰিছে বুজি পোৱা নাই। আজি বতৰটো ভাল কৰি আছে, আপুনি কৈছে আজি বতৰটো ভাল কৰি আছে, হয় নেকি? চিৰিত উঠি আহি এতিয়া চালোঁ এইটো শিৱ মন্দিৰ। বাপৰে একদম তলত আছে, এতিয়া নামি যাব লাগিব, পূজা কৰিব লাগিব। এইয়া বাপৰে, আজি বৰষুণটোৱে মোক ভিডিঅ' বনাবই নিদিব। একদম আহাৰ পৰা বৰষুণ বাপৰে। চ' গোটেই একদম বৰষুণ, আমি ভিজি আহি আছোঁ। পূজা কৰিলোঁ তাতে, শিৱ মন্দিৰ, দুৰ্গা মন্দিৰ চব আছে ইয়াতে। চব ডাঙৰ হনুমান, শিলৰ ওপৰত হনুমান বনাইছে, হনুমানৰ মূৰ্তি। আজি বতৰটো বহুত বেয়া কৰিছে, আজি বতৰটো একদম বৰষুণ একদম পিছল, আৰু লগতে ভিজি আহিব লগা হৈছে, উপায় নাই আজি। ইয়াতে আমাৰ হনুমান বাবা, হনুমানৰ এটা মূৰ্তি বনোৱা আছে ইয়াতে। গোটেই পাহাৰৰ মাজত মন্দিৰ। বাপৰে আজি বৰষুণটো নকমেই আৰু আজি পুৰা বৰষুণ দি আছে। আহাৰ পৰা বৰষুণ ষ্টাৰ্ট হৈছে, এতিয়ালৈকে দিয়ে আছে বৰষুণ। কেতিয়া কমিব নামেই লোৱা নাই আজি। জয় হনুমান। ইয়াতে ইমান ডাঙৰ পঞ্চসৰ্প, পাঁচমুখী সাপ, ৱাও।
একদম মোৰ এটা বেয়া লাগিল যে এই বৰষুণটোৰ কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ আপোনাক চ' যিমান পাৰোঁ দেখালোঁ যিমান পাৰোঁ কভাৰ কৰিলোঁ আপোনালোকে চাই ভাল পালে চাগে চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিৰ কাৰণে বাই টেক কেয়াৰ লাভ ইউ অল